হেল্ল' ৰাজু, অঁ ক। পাৰ্টি এটা কৰিবি নেকি? কিহৰ পাৰ্টি কৰ হয়? পইচা পাতি নাই একেবাৰে। আবে তই কৰিবি নাই সেইটো ক আকৌ। ঠিক আছে, তই ৰেডি হবি, মই তোক ফোনটো কৰিম, ওলাই আহিবি। এই ৰমেন, ছোৱালী এজনী পটাই দে না মোক। কেলে বে, তই এতিয়া ল'ৰা পটাই আছ নেকি? লাভ নাই বে, ছোৱালী তোৱালী পটাই লাভ নাই দেই, মিছা মিছি মাথাডাল এইডাল মান হ'ব, একো কাম নাই। এইটো আজি কিহৰ পাৰ্টি তই জান নাজানো? কিহৰ হয়? টেনচনৰ পাৰ্টি এইটো। হা হা হা। কিহৰ টেনচন ৰে? টেনচন গুলি মাৰ, মাল ধৰ, চাখনা ধৰ, পুৰা খা। ছোৱালী পতালে কি হয় জানো? মোৰ মালেই নাই, মই পতাই পোৱা নাই, মই কেনেকে জানিম? তই নিচাল কি কৈছ বোলে মাল নাই বোলে। অঁ তোক কিহৰ টেনচন তই নকলিয়ে নহয়, ক কিহৰ টেনচন? মাল থাকিলে বহুত টেনচন জান নাই? শুবলৈ নাপাওঁ, ক'বালৈ যাবলৈ নাপাওঁ, উফ ৰাম। ক'ব একদম বোলে ক'ত আছ, কি কৰিছ, আমুক তামুক। কেতিয়াবা ফোন কৰিব বোলে, ক'ব মোৰ মন ভাল লগা নাই, ভোক লগা নাই, টোপনি ধৰা নাই। টোপনি ধৰা নাই, মই কি কৰিব লাগে? মই শুৱাবগৈ লাগে নেকি? উফ। নিজে ক'ব পাছত ফোন কৰিলে, মা আছে, পাপা আছে, আমুক আহিব আজি, তামুক আহিব আজি পেহী আছে, আজি পেহী বাৰ্থডে, আমুক। আজি পেহী ল'ৰা আহিব, আফ ৰাম। পিছত আকৌ ক'ব তই টাইম নিদিয় মোক, তই চেঞ্জ হ'লি, আমুক। উফ মোৰ মাথা একদম নষ্ট হৈ গৈছে। নহয় তই এতিয়া কি বুজিবি? তোৰ নাইতো, তোৰ গাৰ্লফ্ৰেণ্ড নাই, তোৰ হেৰি নাই, তই একো নুবুজ তই এতিয়া। তই একোৱে নুবুজ তই। ঘৰৰ টেনচন আছেই, মা দেউতা কাওঁ আছেই, একদম কাওঁ শুনি শুনি আমনি লাগি যায়। আকৌ কৰিব কি চাকৰি এটা বিচাৰ বোলে, চাকৰি নহ'লে আমাৰ মা পাপাই মানি নলয়, আমুক তামুক। উফ ৰাম, মা পাপাই মানি নলয়। চাকৰি আমাৰ বাৰীৰ পিছফালে লাগি আছে। বাৰীৰ পিছফালে লাগি আছে আমাৰ চাকৰি, আমাৰ গছত লাগি আছে। একদম গৈ কিনে গছজোপা জোকাই দিম বোলে, ধপধপকৈ চাকৰি হৈ পৰিব বোলে। চাকৰি লাগে। হ'ব ভাই, হ'ব মাল খা না, মাল খা, হ'ব ফূৰ্তি কৰ, মাল খা। চাখনা সেইটো চা না, চাখনা কেনেকুৱা একদম বঢ়িয়া মানে, চিকেন ড্ৰাই ভাই, খা না, খা চাখনা খা, টেনচন কেলৈ লৈছ, খা। আজি খাম বে, বহুত খাম আজি, একদম পূৰা খাম আজি, নিচা হৈ যাম, একদম বমি কৰি যাম, পেল হৈ যাম একদম পূৰা। ইমান টেনচন নল'বি বে, মাল খা না, ফূৰ্তি কৰ। আগতে এনেকুৱা নকৰ, একদম বিন্দাছ ফূৰ্তি কৰি মাল খাওঁ, একদম পূৰা হেৰি কৰ। আজি কি হ'ল তোৰ, ইমান টেনচন লৈছ যে, কি হ'ল মানে? নহয় বে, মোৰ একদম জিন্দগী বৰবাদ হৈ গৈছে, খতম হৈ গৈছে, শেষ হৈ গৈছে, মই শেষ হৈ গৈছোঁ, খতম বৰবাদ। ঐ তোৰ যে আগত মাল এটা আছিলে, কি হ'ল সেইটো ন? ভাই বে, তাৰ কথা নকবি বে, বহুত ভাল পাইছিলোঁ, এৰি থৈ গুচি গ'ল, একদম মানে নকবি আৰু তাইৰ কথা। হ'ব মাল খা, ময়ো একদম পূৰা পাৰ্টি কৰাই আজি ভালকৈ নাই হোৱা বে, মাল খা একদম পূৰা ফূৰ্তি কৰ।